বৰ্তমান বজাৰত মন পছন্দৰ যিকোনো চব্জি পোৱা যায় সেয়ে মই ভেজ পোলাও বনালোঁ জুন চিজি কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ ভিডিঅ'টো যদি চাই ভাল লাগে ৰেচিপিটো ট্ৰাই কৰিব বুলি আশা কৰিলোঁ ইমান সহজভাৱে সুন্দৰ ভেজিটেবল পোলাও বনাবলৈ মই কি সামগ্ৰী ললোঁ আৰু কেনেকৈ বনালোঁ আহকচোন চাওঁ গাজৰ লৈছোঁ 3টা মটৰ কেচিয়ামান লৈছোঁ ফ্ৰেঞ্চ বিন লৈছোঁ আদা এডোখৰ পিয়াজ এটা এইখিনি মই কাটি বাছি সাফা কৰি লওঁ মেজাৰিঙৰ বাবে নিজৰ সুবিধা অনুসৰি যিকোনো কাপ বা বাটি গ্লাছ এনেকুৱা ললেই হ'ল মই এই গ্লাছটো দি 2 গিলাছ চাউল দিছোঁ মই বাসমতি চাউল ব্যৱহাৰ কৰিছোঁ এনেকৈ লাহে লাহে চাউলখিনি মোহাৰি পেলাই দুবাৰমান মই ধুই ল'ম সাফা পানী ওলোৱালৈকে 2-3বাৰ মই চাউলখিনি ধুই ল'লোঁ সাফা পানী ওলাইছে এতিয়া মই এইখিনি ভিজাই ৰাখিম 15 মিনিটমান এনেকৈ ধুই ল'লে চাউলটো নষ্ট নহ'বলৈ যেটো কেমিকেল দিয়া যায় হেতু গুচি যায় আৰু চাউলখিনি বৰ ধুনীয়া হয় চাউলখিনি কোমলে মানলৈ মই সবজিখিনি ঠিক কৰি লওঁ মই গাজৰ ফ্ৰেঞ্চ বিন পিয়াজ গুটেখিনি কাটি ল'লোঁ মটৰখিনিও গুচাই লৈছোঁ আদাকণো মই মিহিকে পিচি ল'লোঁ চাউলখিনিও চাকনি এখনত টুকি লৈছোঁ এটা বাটিত কেইডোখৰমান সয়াবিন লৈছোঁ এতিয়া ইয়াত মই গৰম পানী দিম অকণমান নিমখ দিম সয়াবিনখিনি কোমলে মানে মই গেছত কুকাৰ পাতি দিওঁ কুকাৰ আমাৰ গৰম হৈ গৈছে এতিয়া মই ইয়াত তেল দিম মই অলিভ অইল ব্যৱহাৰ কৰিছোঁ চাহ খোৱা চামুচৰ 3 চামুচৰ সমান মই তেল দিছোঁ ইয়াত দিবলৈ মই লৈছোঁ সৰু ইলাচি 3টা ডাঙৰ ইলাচি এটা দালচেনি 2 চক্ৰফুল এটা লং 3টামান হ'ব তেজপাত 2 খিলা জিৰা চাহ খোৱা চামুচৰ 1 চামুচ জালুকৰ গুৰি চাহ খোৱা চামুচৰ আধা চামুচ আৰু নিমখ আন্দাজ কৰি দিম তেল আমাৰ গৰম হৈ গৈছে ইয়াত মই জিৰা কিটা দি দিছোঁ তেজপাত ইলাচি লং চক্ৰফুল গুটেইকেইটাই দি দিছোঁ অকণমান লৰাই পেলাই ইয়াত পিঁয়াজখিনি দি দিছোঁ পিঁয়াজখিনি বাদামী ৰং হোৱালৈকে ভাজিব লাগিব জ্বলি নাযায় যাতে হেতুলৈ খেয়াল কৰিব এয়া পিঁয়াজ আমাৰ ভজা হৈ গৈছে পিঁয়াজৰ কালাৰটো খুব ধুনীয়া হৈছে এতিয়া ইয়াত মই ফ্ৰেঞ্চ বিনখিনি দি দিম লগতে গাজৰো দি দিম ফ্ৰেঞ্চ বিন আৰু গাজৰখিনি 1 মিনিটমান লৰাই পেলাই ইয়াতে মই মটৰ দি দিম গেছৰ ফ্লেমটো মোৰ মিডিয়ামত আছে এইখিনি 1 মিনিট সময় মই ঢাকন মাৰি সিজিবলৈ দিম এফালে আমাৰ সয়াবিন ফুলি গ'ল সয়াবিনখিনি মই ভালদৰে ধুই লওঁ সয়াবিনখিনি মই কেইবাবাৰো ভালদৰে ধুই ল'লোঁ ধুই চেপি লৈছোঁ এতিয়া ইয়াতে দি দিম পিছিলো আদাকণ এতিয়া দি দিম চাউলখিনিও দি দিওঁ আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে চাউলখিনি মই চাকনিত টুকিছোঁ চাউলখিনি টুকুতে এটা কথালৈ মন কৰিব যাতে চাউলত পানী নৰখে এতিয়া লাহে লাহে লৰাই দিম কাৰণ চাউলখিনি কোমলাই ৰাখিছিলোঁ ভাগি যাব নহ'লে এতিয়া ইয়াতে জোখ কৰি মই নিমখ দি দিম জালুকৰ গুৰি 1 চামুচ ঘি দিম চাউলখিনি 10-15 মিনিট মানে ভিজাব তাতকৈ বেছি ভিজালে ভিতৰলৈকে কোমলি যাব তেতিয়া চাউলটো ভাগি যাব মন কৰিবলগীয়া কথা দুটা হ'ল চাউলত যাতে পানী নাথাকে আৰু মিক্স কৰোঁতে খুব সাৱধানে একদম লাহে লাহে মিক্স কৰিব নহ'লে পোলাও নহৈ খিচিৰি হ'ব পিছত আকৌ নক'ব যোন তুমি নকলা এয়া ঘিখিনিও আমাৰ গোটেই চাউলতে লাগি গৈছে খুব ধুনীয়া গোন্ধ এটা ওলাইছে এতিয়া মই যিটো গ্লাছেৰে চাউল জুখিছিলোঁ সেইটো গ্লাছেৰে পানী দিম মই 2 কাপ চাউল দিছিলোঁ এতিয়া 3 কাপ পানী দিম এতিয়া ঢাকন মাৰি হাই ফ্লেমত মই এটা হুইচেল আহিবলৈ দিম এটা হুইচেল অহাৰ লগালগ মই কৰিলোঁ গেছৰ ফ্লেম অফ আৰু এইখিনি নিজে নিজে ঠাণ্ডা হ'বলৈ দিম এয়া আমাৰ পোলাও ৰেডি হৈ গ'ল এতিয়া লাহে লাহে মই লৰাই দিছোঁ এনেকৈ চামুচ এখন লৈ পেলাই লাহে লাহে চাউলখিনি তল ওপৰ কৰি দিব তেতিয়া চাউলটো ভাগি নাযায় আৰু তলৰ চাউলখিনিও খুব ধুনীয়া হৈ থাকে কালাৰটো বৰ ধুনীয়া লাগিছে
আপোনালোকে মন কৰিলে ফুলকবিও ইয়াত দি দিব পাৰে। এয়া আমাৰ পোলাও ৰেডি হৈ গ'ল। চাউলটো চাওক কেনেকুৱা এটা এটা হৈ আছে। খুব ধুনীয়া লাগিছে দেখিবলৈ, গোন্ধটোতো বহুত ধুনীয়া হৈছে। আপোনালোকৰ পচন্দৰ চব্জি দি আশা কৰিলোঁ এনেকৈ বনাই খাই চাব। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধুবৰ্গৰ মাজত বহুত শ্বেয়াৰ কৰিব। নতুন এটা ৰেচিপি লৈ পুনৰ আহি আছোঁ, তেতিয়ালৈকে ধন্যবাদ।